হেলিকপ্টাৰ সাইড দম পৰি ৰল বৰদোৱা চাপৰিত বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১:৩০ বজাত মাজুলীৰ আকাশৰ পৰা খহি পৰিল হেলিকপ্টাৰখন মৃত্যু হল হেলিকপ্টাৰখনৰ ২জন পাইলটৰ যোৰহাটৰ বায়ুসেনা এয়াৰফিল্ডৰ পৰা উৰা মাৰিছিল হেলিকপ্টাৰখনে যান্ত্ৰিক বিজুতিৰ বাবে জৰুৰী অৱতৰণৰ চেষ্টা কৰোঁতেই সংঘটিত হল দুৰ্ঘটনা ইতিমধ্যে ঘটনাস্থলীত আন এখন হেলিকপ্টাৰেৰে উপস্থিত হৈছে বায়ুসেনাৰ এটা দল মাজুলী আৰু যোৰহাট আৰক্ষীৰ দল ৰাওনা হৈছে ঘটনাস্থলীলৈ ঘটনাটো দুপৰীয়া 12 মান বজাত হেলিকপ্টাৰখন এইটো আকাশতে উঠি আছিলে চাপৰিয়াখনতে হঠাতে ডাঙৰ এটা বিস্ফোৰণ পোৱা গ'ল চাপৰিয়াখনৰ এখন এৰোপ্লেন ধ্বংসপ্ৰাপ্ত হৈ আছে গতিকে বহু সময় জড়িত আছিলে গতিকে তাৰ 45 মিনিটৰ পিছত বায়ুসেনা বাহিনীৰ কোনো ৰেস্কিউ টীম আহি ইয়াত উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিছে আমি শুনামতে ইয়াত 2জন পাইলট আছিলে গতিকে তেওঁলোকে কোনোবা পৰীক্ষণ লৈ আছিল নতুনকৈ গতিকে পৰীক্ষণ লৈ থকা অৱস্থাতে দুপৰীয়া প্ৰায় 12:30 মান বজাত বিস্ফোৰিত হয় মাজুলীৰ পৰা তীৰ্থ ভূঞা আৰু যোৰহাটৰ পৰা পৰমানন্দ বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম